লাগেনে নালাগে সেইটো মই নাজানো, সেইটো চেষ্টা কৰে। গানটো যেতিয়া মোক দিছিলে তেতিয়া মই অনুভৱ কৰিছোঁ যে এই গানটো মোৰ প্ৰয়োজন। আৰু বৰ্তমান সময়ত মই সঠিকখন শব্দটো আৰু এবাৰ কৰিছোঁ, বৰ্তমান অসমৰ ৰাজনৈতিক পটভূমি, বৰ্তমান অৰ্থনৈতিক পটভূমি, মানুহৰ মাজত থকা বিভেদ, সাম্প্ৰদায়িকতা, অস্থিৰতা, এই সকলোবোৰ প্ৰকাশ কৰিবৰ বাবে মই ভাবিলোঁ এই গানটো ভিডিঅ' কৰাটো দৰকাৰ। আপোনালোকে সকলোৱে জানে যে মানুহে অনুভৱবোৰ প্ৰকাশ কৰে কবিতা আকাৰে, মানুহে অনুভৱবোৰ প্ৰকাশ কৰে কবিতা আকাৰে, কিন্তু কেতিয়াবা এনেকুৱা কিছুমান অনুভৱ থাকে যিবোৰ অনুভৱ কবিতা আকাৰে প্ৰকাশ কৰিব নোৱাৰে। এনেকুৱা কিছুমান অনুভৱ থাকে, এনেকুৱা কিছুমান ভাৱ থাকে যিবোৰ কবিতা আকাৰে প্ৰকাশ কৰিব নোৱাৰি, তেতিয়া সেইবিলাক গল্প আকাৰে প্ৰকাশ কৰা হয়। আৰু আপোনালোকে প্ৰত্যেকে জানে যে কবিসকল শব্দৰ ক্ষেত্ৰত বিৰাট স্বাৰ্থপৰ। ঠিক তেনেকৈ গল্পকাৰসকল অকণমান মিতব্যয়ী আৰু ঔপন্যাসিকসকল অলপ বেছিকৈ এৰি দিয়ে শব্দবোৰ। গতিকে এতিয়া কথা হ'ল বাহৰ ইছলামৰ এই গীতটো মোক যে পৰিচালনাৰ দায়িত্ব দিছিল, মই এবাৰো সোধা নাছিলোঁ, বা ইয়াৰ আগতে মই ভিডিঅ' গানৰ কাম কৰিছোঁ, শ্বৰ্ট ফিল্মৰ কাম কৰিছোঁ, যে মই এবাৰো সোধা নাছিলোঁ যে এই গানটোৰ বাজেট কিমান থাকিব আৰু ইয়াত অভিনেতা অভিনেত্ৰীৰ তাত লোৱা হ'ব। তেনেকৈ বহুকেইটা দিন পাৰ হৈ গ'ল, তেতিয়া মই অভিনেত্ৰী নাটকৰ লগত জড়িত হৈ আছোঁ। বহুকেইটা দিন পাৰ হৈ গ'ল, মই এপ্ৰিলৰ 7 আৰু 8 তাৰিখে কৰিম, কিন্তু সেই মুহূৰ্তত 7 আৰু 8 তাৰিখে পঞ্চায়ত ভাবিবলৈ মোৰ হাতত সময় নাছিল, কাৰণ মই অভিনেত্ৰী নাটকৰ লগত জড়িত হৈ আছোঁ। তাৰপিছত তেতিয়াহ'লে আপোনাক আমি 10-11 তাৰিখে শ্বুটিং কৰিম। গানটো শুনাৰ পিছত মই ভাবিলোঁ যে অসমৰ টেলিভিশ্যনৰ পৰ্দাত আপোনালোকে টিভি অন কৰিলে গম পায় যে প্ৰতিটো দিনত এটা চেনেলত 40টা ভিডিঅ' গান জমা কৰে। 40টা ভিডিঅ' গান জমা কৰা, প্ৰতিটো গানত হিৰ' হিৰ'ইন দেখা যায়, প্ৰতিটো গানতেই কোনোবা হিৰ' হিৰ'ইন থাকে। আৰু সেইকাৰণে আগতেও কৈছোঁ যে বৰ্তমানৰ যিটো জনপ্ৰিয়তা, যিয়ে গ্লেমাৰ বুলি কয়, সেই গ্লেমাৰসকলক মই আগতেও কৈছোঁ যে গ্লেমাৰসকলৰ আচলতে সন্মিলন নিচিনা।